নমস্কাৰ, লৈ আহিছোঁ মহৎ লোকৰ বাণী। আশা কৰিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব। শিক্ষাৰ লক্ষ্য হৈছে ব্যক্তিৰ দেহ আৰু আত্মাৰ সৌন্দৰ্য আৰু পূৰ্ণতা দান কৰা। প্লেটো। যাৰ দুই চকু কুটিল তেওঁ অন্ধ নহয়। যি নিজৰ দুখ থাকি আনৰ দুখ খুচৰি ফুৰে তেওঁহে প্ৰকৃত অন্ধ। মহাত্মা গান্ধী। সত্যক জানিবলৈ চেষ্টা কৰা, ই তোমাক মুক্তি দিব। মহাত্মা গান্ধী। অভিজ্ঞতাই ডাঙৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয়। হেম বৰুৱা। মানুহৰ জন্ম হয় সফল হ'বলৈকে, ব্যৰ্থ হ'বলৈ নহয়। আত্মবিশ্বাসী মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সপোন। হেনৰী ডেভিড থৰো। তোমাৰ অন্তৰৰ পবিত্ৰখিনি তোমাৰ মুখমণ্ডলত ফুটি উঠে। অন্তৰ পবিত্ৰ কৰি ৰখাই হ'ল আত্মা আৰু শৰীৰৰ বাবে প্ৰথম কৰণীয়। ছেইণ্ট জেৰম। ঈশ্বৰৰ প্ৰতি মোৰ জনাবলগীয়া মিনতিটো অতি সাধাৰণ আৰু সংক্ষিপ্ত। সেয়া হ'ল, হে ঈশ্বৰ, মোৰ শত্ৰুসকলক হাঁহিয়াতৰ পাত্ৰ কৰি তোলা। ভলতেয়াৰ। ভিডিঅ'সমূহ চোৱাৰ বাবে ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। লগতে এটা কমেণ্ট কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক।